বেমাৰ হোৱা বুলি কৈছিল যাবলৈ হ'ব আৰু বেছি দিন নাই কথা পাতিছোঁ যিহেতু মেনেজাৰৰ লগত কাজিয়া লাগিছে কাজিয়া লাগে অলপ মেনেজাৰৰ লগত কুত্তা কি বাচ্চা চিনি পোৱা নাই মোক ওলালে হেংদাং ৰক্ষা নাই। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল আৰু এটা নতুন দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু লগতে আজি ৰাতিপুৱা ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ, ভাবিলোঁ অকণমান চুলি তুলি কাটি লওঁ, যিহেতু এইকেইদিন মানে বহুত বেছি বৰষুণ দি আছিলে, আজি অকণমান ৰ'দ দিছে আৰু এতিয়া অকণমান চুলি তুলি কাটিলোঁ ৰ'ব। একদম চুলিটো বহুত বেছি দীঘল হৈ গৈছে। ইয়াতে বা কেনেকৈ চুলি কটাৰ দাম কিমান লয় কি লয় সুধি লওঁ। সৰু ডাঙৰ বিভিন্ন ধৰণৰ ঘৰ থাকে, ইয়াতে মানুহবিলাক থাকে, সেইফালেও থাকে, চবৰে দামবিলাক অলপ বেলেগ বেলেগ, অলপ কম কম থাকে আৰু। আপকা অৰিজিনেল ঘৰ কিধাৰে? বিহাৰ পে। আৰু বিহাৰ পে চব্জিৰ দোকান ইয়াতে দিয়ে, সেইফালে ইয়াতে চব্জিৰ দোকান। সেইখনত চুলি কাটিব আহিলোঁ, কিন্তু সেইখন ইমান এটা ভাল নহয়। তাৰপিছত ভাবিছোঁ কি আগত এখন আছে, সেইখনত চুলি কাটিম। গল সাপ এডাল যে আনি থৈছিলোঁ সেইডাল বনাব লাগিব, সেইডাল কেনেকৈ বনাই কি বনাই দেখাই আছোঁ ৰ'ব। তাত আহিলোঁ চুলি কাটিবৰ কাৰণে, কাৰণ ভাইয়াই বহুত ধুনীয়া চুলি কাটে। চুলিটো অলপ কাটি লওঁ, অলপ দীঘল হৈ গৈছে না চুলিটো, অলপ দীঘল হৈ গৈছে চুলিটো অলপ কাটি দিওঁ অলপ ভালকৈ। দাড়ি চাড়ি থাকক দে। ধুনীয়াকৈ চুলিটো কাটি ল'লোঁ। চুলি আৰু দাড়িটো কেনেকুৱা দেখা হৈছে ক'ব। কিবা এটা বেলেগ ষ্টাইলে কাটিলা নে কিবা কাটিলা নাজানো, মাত্ৰ চুলিটো এনেকৈ কাটি দিছে। আৰু এইটো চাওক মছজিদ, এইটো মছজিদ নে দৰগাহ বোলে এইটো, মই মানে ভালদৰে বুজি নাপাব বাৰু মছজিদ আৰু দৰগাৰ পাৰ্থক্যটো। বাট মানে ইপিনে মছজিদ আছে আৰু সিপিনে মন্দিৰো আছে, সেইটো আৰু কালচাৰেল ডাইভাৰ্চিটি অসমৰ, অসমৰ কালচাৰেল ডাইভাৰ্চিটি আমাৰ ভাৰতবৰ্ষৰ। আৰু ইফালে নতুন নতুন ঘৰ বনায়ে আছে বাপৰে। চিকেনৰ ৰেচিপিটোৰ কাৰণে চিকেনটো এনেকৈ কাটি দিয়াই আছে, এনেকৈ লৈ লওঁ। মানে কি হ'ল বন্ধুত, মানে ব্ৰইলাৰটো যিকোনো ধৰণে অলপ বনাবলৈ চেষ্টা কৰোঁ। আৰু এইবিলাক এনেকৈ ৰাখি থৈছোঁ, মানুহে নৰ্মেলেই বনায়। ডাইৰেক্ট এনেকৈ ঢালি দিছোঁ ৰ'ব, তেল অলপ দি ফালে ডাইৰেক্ট ঢালি দিছোঁ। কি হয় দেখা যাব আজি এটা ৰেচিপিৰ নামটো লাষ্টত দিম, লাষ্টত। পিছত গোটেইখিনি বস্তু একেবাৰে পেলাই দিছোঁ, পেলাই দি ইয়াতে ঢাকনখন মাৰি থৈ দিম, কি হয় দেখা যাব। মানে বহুত টাইম নাই মোৰ, ইমান মানে হেৰি কৰি থাকিব টাইম নাই, আৰু নাজানোও দেচোন ইমান ভালকৈ। বাট ষ্টিল খাব পৰা হ'লেই হ'ল দে, আমাৰ আৰু কি আৰু খাব পালেই হ'ল। বন্ধুত কিবাকৈ ওলালোঁ, ভাত পানী খাই উঠি গোটেই টোপনি গুচি গৈছিলোঁ। 2টামান বজাত যিহে টোপনি লাগে, অফিচ যোৱা যেন লাগি যায়। তাৰপিছত এতিয়া উঠি কিবাকৈ চকুটো মেলি ওলাইছোঁ আৰু সেই দৈনন্দিন কাম কৰিবলৈ। সেয়া অফিচ যাওঁ। সেইটো মেকুৰী চাইছোঁ, কি মৰম লগা মেকুৰী। আজি অফিচলৈ অকণমান সোনকালে আহিলোঁ। সোনকালে মানে বৰষুণ দিব বুলি ভাবিলোঁ, কাৰণ যিহে বৰষুণ দি আছে। ইফালে চাচোন বতৰটো অকণমান সূৰ্য ওলাইছে বাৰু, কিন্তু বৰষুণ দি আছে, সেইকাৰণে ভাবি অলপ সোনকালে ওলালোঁ। এতিয়া যাওঁ আৰু অফিচ। মোৰ বাৰু প্ৰেষ্টিজতে, বহুতে সুধি আছিলে ক'ত বুলি, প্ৰেষ্টিজতে হয়। কাম চাম কৰিব মন নাযায়, কিন্তু উপায়ো নাই দিয়কচোন, কৰিব লাগিব। আৰু আছোঁ আৰু কেইদিনমান, যাবলৈ হ'ব আৰু বেছি দিন নাই। কথা পাতিছোঁ মানে এই অহা মাহমানত যাব পাৰোঁ নেকি, তাকে চিন্তা কৰি চাওঁ ৰ'বচোন। যিমান সোনকালে যাব পাৰোঁ সিমানে ভাল। আপোনালোকক মিছ কৰি আছোঁ, লগতে মাৰো কিবা গাটো ভাল নহয় বোলে, তাকে এবাৰ ফোন কৰিব লাগিব কি হৈছে কি হোৱা নাই বুলি। ব'লক এতিয়া যাওঁ। দেখা পাইছে 4টা ফ্ল'ৰ পাৰ্কিঙৰে হয়, মানে 4টা ফ্ল'ৰ পাৰ্কিঙৰে, কাৰণ বেলেগ বেলেগ অফিচো আছে বাৰু পিছফালে, আৰু পিছফালে ফ্লেটটো আছে, ফ্লেটটোৰো মানে পাৰ্কিং প্লেচটো হয় ইয়াতে। বহুতে সুধি থাকে মই কি কৰোঁ কি নকৰোঁ বুলি। মই মানে এক্সপৰ্ট ইম্পৰ্ট হয়, যিবিলাক বস্তু মানে ভাৰতৰ পৰা অহা যোৱা কৰে বা ভাৰতৰ বাহিৰত যায়, US-ৰ হৈ কাম কৰোঁ মই, তো US-ত অহা যোৱা কৰে, সেইবিলাক বস্তু চোৱা চিতা কৰিব লাগে আৰু ছফ্টৱেৰত। সেইফালে বিল্ডিংটো চাওকচোন, মনি নোপোৱা বিল্ডিং চাই জীয়াই থাকিব লগা হৈছে। ইয়াতে ভাল লাগে, মানে সেউজীয়া গছ গছনি ৰোৱাটো মানে এওঁলোকে গুৰুত্ব দিয়ে। যিমান যি হ'লেও মানে যাতে পৰিৱেশটো ভালে থাকে, ঠাণ্ডা হৈ থাকে, এইবিলাক চাওক। য'ত হ'লেও যিমান ডাঙৰ বিল্ডিং বনালেও সেউজীয়া গছ গছনি এইবিলাক ৰোৱে আৰু কৰি থাকে, সেইকাৰণে ভালে থাকে। আমাৰ তাতে হ'লে ইয়াতে শিখৰৰ পিক পেলালোঁ হয়, কিবা পেলালোঁ হয়, কিন্তু এইবিলাক চাফা কৰি থাকে। অফিচত আহিছোঁ। কি হৈছে, কিবা বেমাৰ হোৱা বুলি কৈছিল? পেটটো ফুলি থকা আজি এসপ্তাহমান আছে, পেটটো ফুলি থাকে, কিবা খালি আৰু বেছি হয়। এনে খাইছো থাকছো কৰিছো, তাতে পেটটো ফুলি থকা লাগে দেখি আজি ডাক্তৰকে দেখাব গৈছে। পিছে ভাত পানী উগাৰ আহি থাকে, এতিয়া আল্ট্ৰাচাউণ্ড কৰিছে। ভাত পানী খাই মই খাৱা লোৱা গিলা কৰোৱে, কিন্তু এই পেটটো ফুলি থকা লাগি থাকে অনবৰত। আল্ট্ৰাচাউণ্ড কৰিব দিছে নেকি? তাকে এতিয়া কৈছে কি ঔষধ দিলে খাবি, এতিয়া পেট খালি কৰি দিছে, ভাত খাই উঠি খাব দিছে।
অকণমান ওলাই আহিলোঁ কাৰণ মেনেজাৰে অকণমান গালি পাৰাৰ নিচিনা কৰিছে ভিডিঅ' কৰি থকাৰ কাৰণে। অলপ খঙো দিছে, মাথা চাথা বেয়া হৈ গৈছে। চালা কুত্তাক বাচ্চা চিনি পোৱা নাই মোক, মাথা চাথা অলপ বেয়া হৈ গৈছে। একো নাই দিয়ক আৰু উপায়টো নাই আৰু গালি চালি খাইলেও কৰিব লাগিব, কিন্তু মোৰ ইচ্ছা নোহোৱা হৈছে মানে কৰিব কাৰণে। ইপিনে মাকো ফোন কৰিলোঁ, মাৰো মানে গাটো ভাল নহয় বোলে, সেইকাৰণে ভাবিছোঁ ঘৰতো যাম কিজানি। এতিয়া কি কৰোঁ কি নকৰোঁ হৈছে অকণমান, সেইকাৰণে গছৰ তলত আহি অলপ বহি লৈছোঁ। অলপ গছৰ তলত বহি লৈছোঁ যিহেতু মেনেজাৰৰ লগত কাজিয়া লাগিছে। কাজিয়া লাগে অলপ মেনেজাৰৰ লগত। কোনোবা দিনা মোৰ খং উঠিব, মই কৈ দিছোঁ আছে হেংদাং ধৰা মানে ওলোৱা নাই, ওলালে হেংদাং ৰক্ষা নাই। ভিতৰত যাওঁ, এইবাৰ গালি পাৰিম, এইবাৰ মেনেজাৰক গালি পাৰিম মই 6 মানে এইবোৰ মেনেজাৰে গালি পাৰিছে। চালা কিংকিংকৈ থাকবি আৰু আমাৰ অসমত নকওঁ আৰু মই নকওঁ। খং উঠিলে মোৰ মাথা বেয়া হৈ যায় মানে এইবিলাক কাৰণত। কাৰোবাৰ গালি শুনি থাকিব নোৱাৰা নহয় বছ। বন্ধুত ফাইনেলি অফিচৰ পৰা আহিলোঁ আৰু লগতে মানে আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ, কাৰণ আজি অকণমান মনটোও ভাল লাগি থকা নাই, কাৰণ অকণমান কাজিয়া টাইপ লাগিলে। সেইকাৰণে অলপ ইপিনে মাৰো গাটো ভাল নহয়, সেইকাৰণে কি ক'বা আৰু উপায় নাই। দূৰত থাকিলে বিভিন্ন ধৰণৰ চিন্তাও আহে, ঘৰৰো চিন্তা ঠাইবিলাক আহি যায়, কিন্তু উপায় নাই দিয়কচোন। চাকৰিটো কৰি আছোঁ যিহেতু অলপতো কৰিবই লাগিব এইখিনি কষ্ট। সোনকালে ঘৰত যাম, অলপ প্লেনিং কৰিছোঁ বাৰু ঘৰত যোৱা। আপোনালোক সকলোকে লগ পাম। আৰু আজিৰ ভিডিঅ'ত এইখিনি আছিলে। আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সদায় দি থকা মৰমৰ কাৰণে বহুত বেছি ধন্যবাদ দিছোঁ। আৰু সকলোকে হেল্ল' নমস্কাৰ, বোলো নমস্কাৰ চব। জয় অসম ফ্ৰেণ্ডছ, লাভ ইউ, বাই 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 বাই। ৰাতি বহুত হ'লে অফিচৰ পৰা আহি পাওঁতে ক'ত খুন্দাম আৰু ঠিক নাই।